welcome to my channel Danija and আজিৰ যেটো আমাৰ ফাৰ্স্ট ভিডিও এটো আমাৰ যে ভিডিও দেখাবলৈ আছো হেতু একচুয়ালি ভিডিও নহয় হেতু ব্লগ হয় মোৰ লাইফৰ ফাৰ্স্ট ব্লগ হয় আৰু ইয়াৰ আগতে মই ভিডিও পোষ্ট কৰিছিলো ডান্সৰ আৰু হেতু জিবিলাকে লাইক কৰিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই থ্যাংক ইউ কৰিছো ধন্যবাদ আৰু এটো যেটো মই ব্লগ আপোনালোকক দেখাব ওলাইছো এটো এখন ঠাইৰ হয় এটা গাঁৱলীয়া পৰিবেশ হয় যেটো মই একদম আমি ফুৰবলৈ গৈছিলো দুমনি হয় ঠাইখিনি না আৰু দুমনি অলপ ভিতৰত হয় বাট ঠাইখিনি ইমান ভাল লাগিছে যে মই ব্লগ নবনাকে মানে থাকিব নোৱাৰিলো আৰু তাত আমি যেটা গৈছো তেতিয়া মই ব্লগ একচুয়ালি মই ভিডিও বনাম বুলি যোৱা নাছিলো কিন্তু তাত যাই ঠাইখিনি ইমান ভাল লাগিছে যে মই ব্লগ নবনাকে থাকিব নোৱাৰিলো গতিকে তাত আমি ভিডিওখিনি ভিডিও চাওক আপোনালোকে আৰু ঠাইখিনি চাওক ইমান ধুনীয়া ঠাই হয় গতিকে বলক ভিডিওটো আৰম্ভ কৰো ভিউটো আপোনালোকক মই এতিয়া দেখাই দি আছো চাওক ইয়াৰে ইমান ধুনীয়া ভিউ হৈছে জুম কৰি দেখাইছো এই পাহাৰ বিলাকৰ মাজত মানে মেঘে আগবৰি ধৰিছে চাই লওক আপোনালোকে এইখিনি ঠাই দেখাৰ পিছত আৰু ভিডিও নকৰাকে থাকিব নোৱাৰিলো জাস্ট এইটো মোৰ ফাৰ্স্ট ব্লগ হয় গতিকে আপোনালোকে যাতে ভালকৈ চাই মোৰ ভিডিওটো যাতে লাইক কৰে এন্ড শেয়াৰ কৰে সাবস্ক্ৰাইব কৰে number I was lightning before the thunder 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 এইটো ইমান ধুনীয়া হৈছে আজি মানে পৰিবেশটো নেচাৰটো একচুয়ালি বৰষুণ আহি আছে আৰু সেই বৰষুণৰ বতৰত এনেকুৱা মানে জাস্ট বৰষুণ অহা নাই মেঘে হে আবৰি ধৰিছে পাহাৰখন ইমান ধুনীয়া হয় পৰিবেশটো একদম গাঁৱলীয়া পৰিবেশ হয় চাওক ইমান ধুনীয়া ঘৰ হয় সব মাটিৰ ঘৰ হয় এইবিলাক মই বোকাৰ ওপৰত খোজ কাঢ়ি আছো এনেকুৱা ঘৰ মই বহুত ভাল পাওঁ বাট এনেকুৱা ঘৰত আজি আহিব লাগে একদম গাঁৱলীয়া পৰিবেশ হয় এনে ইমান ভাল লাগিছে ন ঠাইখন আমি অকমান ওলাই আহিছো আৰু যাওঁতে এই ভিডিওটো মই আপোনালোকক যেহেতু আগতে দেখুৱা নহল গতিকে এই পিছৰ ফালে যেতিয়া আমি ঘৰত যাম তেতিয়া মই আপোনালোকক ভিডিওটো নিশ্চয় দেখাম ঠাইখিনি দেখাম একদম লাষ্টলৈকে চাই থাকিব আপোনালোকে ভিডিওখিনি এয়া চাওক মই বোকাত খোজ কাঢ়ি যাই আছো এয়া চাওক আমি আহতে আমি কবৰস্থান পাই গৈছো ও মাই গড মই ইয়াতে নাথাকো জাস্ট মোৰ এই মানে ভালে গৈছে বাট এইটো কবৰস্থান হয় আৰু সেইফালে মানুহৰ ঘৰ হয় একো ভয় নাই হলেও আমি যে ফাৰ্স্ট দেখাৰ লগে ভয় খাই গলো চাওক সেইটো এটা ঘৰ একদম সৰু ঘৰ আপোনালোকে ভিউ চাওক মই যাই আছো ৰব চাই লওক ইমান ধুনীয়া ভিউ হয় সেইফালে আৰু এখন বেলেগ গাঁও হয় ইমান ধুনীয়া লাগিছে ঠাইখিনি আৰু দেখাম চাই যাব লাষ্টলৈকে ভিডিওটো এই খুদা ভৰি আহি আছো চেণ্ডেল আনাই লগত through the highways till my shadow turns to sun rays and on we'll go through the waste আমি আহিছিলো চাহ বাগানত যাব সেইফালে চাহ বাগান আছে ইমান ধুনীয়া ভিউজ বাট ইয়াতে ৰাস্তাটো শেষ হৈ গৈছে আমি ইয়াতে আছো ৰাস্তা এইফালে যাই সেইফালে উঠি এনেকে চাহ বাগান যাব পাৰিলো হয় বাট নোৱাৰি ৰাস্তাটো ভাঙি গৈছে বানপানী হৈ আমি এই নদীৰ মাজেদি পাৰ হৈ যাম আমি নদী পাৰ হৈ এই চাহ বাগান আহিলো আপোনালোকক দেখাবলৈ চাহ বাগান আহি পালো ভিতৰত যাব নোৱাৰি বাট এনেকে দেখাই দিছো আছা বাই বাই
বাই বাই যে চাই আপোনালোকে হাঁহি থাকিব বাট আমি এতিয়া ভাগৰ লাগি গৈছে ইমান ঘূৰি পাকি আহিলোঁ গতিকে লাষ্টলৈকে চাব ভিডিঅ'টো আৰু বেছি ভাল লাগিব চ' আমি জাষ্ট ভাত খালোঁ এতিয়া বাজিছে 5:30 বাজিল 5:30 বজাত ভাত খালোঁ তামোল খাই আছোঁ আমাৰ অসমত তামোলটো বৰ চলে তো সকলোৱে ভাত খাই উঠিছে তামোল খাই আমিও খালোঁ And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. এই আমি যাই আছোঁ বেডিং পত্ৰ বান্ধি এই পাছফালে সেই মানুহ চানুহৰ ঘৰ এৰি থৈ আহিলোঁ আৰু এতিয়া যাম আৰু 1 ঘণ্টা লাগিব যাওঁতে ঘৰ ভৰিত চেণ্ডেল নাই চবে সুদা ভৰি যাই আছে আমি পাৰ্ক কৰি আনিব গাড়ীখন ৰূপন দাদা মিং টিকটিকা বগাও ইমান ধুনীয়া ঠাইখন এই আমি যাবলৈ ওলাইছোঁ জাষ্ট আহি পালোঁ এই বাই বেগ থ'লে আৰু এতিয়া বহুত ভাগৰ লাগিছে চ' লাষ্টত যেতিয়া আমি আহি আছিলোঁ তেতিয়া দেখুওৱা নহ'ল আৰু আজি এই ভিডিঅ'টো কেনেকুৱা লাগিলে মই আপোনাক গোটেইখিনি দেখালোঁ চ' কেনেকুৱা লাগিলে ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু মোৰ লাইফৰ মোৰ ফাৰ্ষ্ট ব্লগ হয় গতিকে মই সম্পূৰ্ণ চেষ্টা কৰিছোঁ মোৰ গুড বাই আৰু মোৰ নেক্সট ব্লগটোলৈকে আপোনালোকে বাট চাই থাকক মোৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে ফাৰ্ষ্ট নটিফিকেশ্যন যায় আপোনাৰ তাত যায় চ' থেংক ইউ